খুবেই দুখজনক বিষয় আমাৰ এজন উঠি অহা মানে যি ছোৱালী আৰু যিজন এজন পুলিচৰ প্ৰশাসনিক বিষয়া আছিল সাব ইন্সপেক্টৰ আছিলে এইটো বয়সত আমি হেৰুৱাব লগা হোৱাটো খুবেই মানে আমাৰ কাৰণে দুৰ্ভাগ্যজনক কথা বাকী ইয়াৰ অন্তৰালত কি আছে কি নাই যদি কোনোবা সাসপেক্ট কৰিছে নিশ্চয়কৈ ইয়াৰ ওপৰত এটা ইনকুৱাৰী হ'ব আৰু সেইবোৰ হ'লে আসল মানে পিকচাৰটো উলিয়াব কোনোবা নিশ্চয় দেখিছে কোনোবা শুনিছে বা মানে ক'বাত নহয় ক'বাত কিবা এটা চিনচাপ হয়তো থাকিব তেতিয়াই ক্লিয়াৰ হৈ যাব গতিকে যিকোনো ঘটনাৰ ওপৰতে সবৰে নিজৰ নিজৰ এটা মানে মতামত থাকে ভাৱ থাকে গতিকে আজি তেওঁৰ যেটো এক্সিডেন্টৰ দ্বাৰা প্ৰাণ গ'ল তাতেও কাৰোবাৰ নহয় কাৰোবাৰ কিবা নহয় কিবা তেনেকুৱা ধৰণৰ ভাৱ থাকিব আৰু সেইবোৰ মই ভাবো অনুসন্ধানৰ দ্বাৰা মানে ক্লিয়াৰ হৈ যাব সঠিকভাৱে ক'ব নোৱাৰে এক্সিডেন্ট হৈছে কিন্তু কথাটো যেহেতু ওলাইছে তো তেনেকুৱা ধৰণৰো কিবা থাকিব পাৰে নেকি অলৰেডি নিশ্চয় পুলিচে এনকুৱাৰী কৰিব আৰু সেই এনকুৱাৰীত ওলাই পৰিব যদি তেনেকুৱা ধৰণৰো হৈছে সেইটোতো খাৰি নাযায় গতিকে এটা কথাটোই মাত্ৰ আমাৰ বাবে দুৰ্ভাগ্যজনক তেনেকুৱা ধৰণৰ এক্টিভ আৰু সফল এজন পুলিচ বিষয়া আৰু সেই কম বয়সত আমি হেৰুৱাব লগা হোৱা কোনটো নহয় নহয় তেনেকুৱা নহয় কথাটো অলৰেডি সেইটো মানে অলপ বিচাৰ খোচাৰ কৰিবই ক'ত গৈছিল কিয় আহিছিল কেনেকুৱা হ'ল কিমান বজাত কি হ'ল এই গাড়ীজন কাৰ আছিলে ক'ৰ পৰা আহিছিলে সেইবোৰতো আপোনাৰ ৰিপৰ্ট এটাতো কৰিবই লাগিব না আৰু সেইজন এজন পুলিচ বিষয়া গতিকে পুলিচ বিষয়া এজন মৃত্যু হোৱাৰ পিছত তেওঁ ক'ত গৈছিলে থানাৰ পৰা ক'ৰ পৰা আহিছিল আৰু তেওঁৰ মানে এক্সিডেণ্ট কোনটো সময়ত কেনেকুৱা ধৰণৰ সেইটো কোনোবা দেখা পাইছে নেকি সেইবোৰ বিষয়ত মানে এটা নিম্নতম এটা কিবাটো চলিব